নমস্কাৰ, আপোনালোক সকলোকে মোৰ অন্য এটি ইয়াত ভিডিঅ'লৈ গাখীৰ স্বাগতম প্ৰায় 2 জনাইছোঁ। লিটাৰমান হ'ব। 2 লিটাৰ গাখীৰত মই পেৰা বনাওঁ বুলি ভাবিছোঁ। এয়া ঘৰৰ গাখীৰ হয়। গৰু গাখীৰ নহ'লে আপোনালোকে পেকেট গাখীৰো বনাব পাৰে। মোৰ ঘৰতে গৰু গাখীৰ আছিল কাৰণে মই গৰু গাখীৰো বনাইছোঁ। গাখীৰখিনি লাগি নধৰিবৰ কাৰণে ছাইডত এনেকৈ হেতাখনত লৰাই থাকিব লাগিব। পেৰা বনাবলৈ কিন্তু বহুত ধৈৰ্য লাগে। আপোনালোকৰ যদি ধৈৰ্য নাহে তেনেহ'লে পেৰা বনাম বুলি নাভাবিব। এনেকৈ গাখীৰখিনি লৰায়েই থাকিব লাগিব যেতিয়ালৈকে ডাঠ হৈ নাহে। এয়া দেখিছে নহয়, গাখীৰখিনি প্ৰায় কমি গৈছে আৰু প্ৰায় ডাঠ হৈ আহিছে। আৰু অলপ টাইম লৰাব লাগিব। এতিয়া মই ইয়াত চেনি দি দিম, প্ৰায় আধা কেজি মানে চেনি দিম। এয়া চেনি দি হোৱাৰ পাছত আৰু ভালদৰে লৰাই দিব লাগিব যাতে চেনিখিনি গলি ভালদৰে গাখীৰৰ লগত মিক্স হৈ যায়। এয়া গাখীৰখিনি ডাঠ হৈ আহিলে। এতিয়া ইয়াতে ঘি অকণমান দি দিম। মই এইটো কিনা ঘিয়ে ব্যৱহাৰ কৰিছোঁ। ইয়াত মই 2 চামুচ ঘি দি দিছোঁ। গোন্ধটো ধুনীয়া আহে। ঘিটো লাগি নধৰিবৰ কাৰণে দিয়া হয়। এয়া গাখীৰখিনি ডাঠ হৈ যোৱাৰ পিছত এনেকৈ কেৰাহীৰ পৰা আঁতৰাই ডিছ এখনত লৈ লৈছোঁ, নহ'লে কেৰাহীত গৰমে গৰমে কৰিব নোৱাৰি। এয়া এনেদৰে গোল গোল কৰি এনেকৈ বনাই দিয়া হৈ গ'ল। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব এটা কৰি দিব। থেংক ইউ।